নমস্কাৰ আজি আমি এই ভিডিঅ'ত চন্দনা গোস্বামী বাইদেউৰ পাটকাই ইপাৰে মোৰ দেশ নামৰ উপন্যাসখনৰ কাহিনীভাগ চমুকৈ আলোচনা কৰিম। এই উপন্যাসখনে 2012 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে। উপন্যাসখনৰ কাহিনীভাগ হৈছে ত্ৰয়োদশ চতুৰ্দশ শতিকাৰ অসমৰ বিৱৰণ। অসমৰ ইতিহাসত এই সময়খিনিৰ গুৰুত্ব অতি সৰ্বাধিক, কিয়নো এইখিনি সময়তে পূৰ্বৰ কামৰূপ ৰাজ্যৰ অৱসান ঘটিছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত খণ্ড বিখণ্ড হৈ সৰু বৰ বহু স্বাধীন পৰাধীন ৰাজ্যই মূৰ দাঙি উঠিছিল। এইখিনি সময়তেই এই উপত্যকাৰ দক্ষিণ পূবেৰে আহোমসকলে আহি ব্ৰহ্মপুত্ৰৰ পাৰত ভৰি দিছিলেই। সেইখিনি সময়তে উপত্যকাটিৰ পশ্চিমৰ বংগদেশত আহি থিতাপি লোৱা তুৰ্কী আফগানী নৱাব সেনাপতিসকলে উপৰ্যুপৰি আক্ৰমণ চলাইছিল। এই উপত্যকাত ৰাজনৈতিক অস্থিৰতা, বিদেশী শত্ৰুৰ আক্ৰমণ, শাসকৰ উত্থান পতনেৰে ব্যতিব্যস্ত হৈ পৰিছিল এই উপত্যকা। কিন্তু সেই সময়তে আগমন হোৱা আহোমসকলৰ উদ্যোগত অসম তথা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি হৈ পূৰ্ণতাও পাইছিল এই 2 শতিকাৰ ভিতৰত। আহোম বংশৰ প্ৰথমজন ৰজাদেউ চুকাফাৰ জন্ম হয় মৌলঙত। মৌলং আছিল দয়কাওৰং পৰ্বতৰ অৰ্থাৎ পাটকাই সিপাৰে, যাক সেই সময়ত নৰা ৰাজ্য বুলি কোৱা হৈছিল। সেই বংশত ককাই ভাই বহুত হৈ পৰাত ৰাজ্যখন ভাগ ভাগ হৈ পৰিছিল। চুকাফাৰ ৰজাদেউ তেতিয়া ডেকা আছিল। সেই দয়কাওৰঙৰ পৰ্বতৰ সিপাৰে সুন্দৰ সেউজীয়া সমতল ভূমি থকা জানিবলৈ পাই ইপাৰে আহি ৰাজ্য পাতিবলৈ আগ্ৰহী হৈ পৰিল। সেই উদ্দেশ্যেৰে 8জনকৈ ডাঙৰীয়া, 9000 মুনি আৰু 300 ঘোঁৰা লৈ মৌলঙৰ পৰা যাত্ৰা আৰম্ভ কৰিলে। খামজাং নৈ পাৰ হৈ এটি সুন্দৰ হ্ৰদৰ পাৰত এই দলটিয়ে কিছুদিন জিৰণি ল'লে। দুৰ্গম হাবি-বন, অটব্য জংঘল, প্ৰতিকূল বতৰ নেওচি ওখ পৰ্বত পাৰ হৈ সেউজী উপত্যকাত সোমাবলৈ লওঁতেই নগাৰ লগত যুঁজ বাগৰ আৰম্ভ হৈছিল। অৱশ্যে হাজাৰ বাধা বিঘিনিৰ মাজেৰে ৰজাদেউ চুকাফা দলে এই উপত্যকাত ভৰি দিছিলেই। এই উপত্যকাত ঘূৰি ফুৰি কিছুদিনৰ ভিতৰতেই তেওঁ এই উপত্যকাবাসীৰ ভাষা, ধৰ্ম, সংস্কৃতিৰ আভাস পাইছিল। সেয়ে উপত্যকাৰ সমূহ জাতি জনজাতিৰ ভাই ককাইক এডাল এনাজৰীয়ে বান্ধিবলৈ ৰজাদেউ চুকাফা আগবাঢ়ি আহিছিল। বৰজাতি গুহাৰ প্ৰথম খোজত তেওঁ নিজেই প্ৰথমতে বিলীন হৈ ল'লে এই উপত্যকাবাসীৰ মাজত। মৌলঙৰ পৰা কঢ়িয়াই অনাখিনি ত্যাগ কৰিলে। এই উপত্যকাৰ সমূহীয়া ভাষাই হৈ পৰিল তেওঁৰ ভাষা। এই উপত্যকাৰ সমূহীয়া ধৰ্মই তেওঁৰ ধৰ্ম আৰু এই উপত্যকাবাসীয়ে দিয়া নামেৰেই তেওঁ গঢ়িবলৈ লোৱা বৰজাতিৰ আৰু বৰ ৰাজ্যৰ পৰিচয়। তেখেতৰ উদ্দেশ্য আছিল সকলোৰে মংগল কামনা, বহিঃশত্ৰুৰ আক্ৰমণক একগোট হৈ একেলগে ভেটাৰ মন, একেখন আকাশৰ তলত এটি উপত্যকাত মিলা মিছা কৰি থকাৰ মন। ৰজাদেউৰ এই চেষ্টাত কোনো জাতিয়ে সহযোগ কৰিলে আৰু কোনোৱে কৰিলে বিৰোধ। তথাপি সেই সংগ্ৰামত ব্ৰতী হ'ল সেই মহান ব্যক্তি চাওলুং চুকাফা। তাখেৰো ডাঙৰীয়া ৰজাদেউৰ চুকাফাক লগ পাওঁতে সফল ডেকা আছিল। চৰাইদেউ নগৰতে তাখেৰো ৰজাদেউৰ ঘনিষ্ঠ হৈ পৰিল আৰু ৰজাদেৱে তাখেৰুক ডেকাদেউ বুলি মাতিবলৈ আৰম্ভ কৰিলে। বয়সৰ পাৰ্থক্য থাকিলেও প্ৰকৃততে ডেকাদেউৰ ৰজাদেউৰ সৈতে বন্ধুত্বৰ সম্পৰ্কহে গঢ় লৈ উঠিছিল। ৰজাদেৱে হিয়া উজাৰি মনৰ কথা ডেকাদেউৰ আগত প্ৰকাশ কৰিছিল। ৰজাদেৱে সৰু বৰ সকলো ঘটনা বৰ্ণনা কৰি নিজৰ ভাষাৰে বুৰঞ্জী লিখাৰ দায়িত্ব ডেকাদেউক দিছিল। এদিন স্বৰ্গদেউ চুকাফা ঘোঁৰা চেকুৰাই স্বৰ্গলৈ গুচি গ'ল। ডেকাদেউ পিতৃহীন হোৱাৰ দৰে হ'ল। তেতিয়া ডেকাদেউৰ বয়স আছিল 8 বছৰ। ডেকাদেউৰ কাণ সমনীয়া ৰজাদেউৰ পুত্ৰ চুতেওফাই ৰাজ্যভাৰ ল'লে। ডেকাদেউৱে ৰজাদেউৰ পুত্ৰ চুতেওফাৰ ৰজাদেউৰ সৈতে সমগ্ৰ ডেকাকাল উৎসৰ্গা কৰিলে আহোম ৰাজ্য প্ৰতিষ্ঠাৰ যুঁজত। ইতিমধ্যে ডেকাদেউৰ সন্তান দুটিও ডাঙৰ হৈ আহিল। ডেকাদেউৰ বৰপুত্ৰ চাওকাং বান্দুকাৰ ৰণত পাৰ্গত হৈ উঠিল। গাভৰু হৈ অহা ডেকাদেউৰ সুন্দৰী জীৰ প্ৰেমত পৰিল ৰাজকোঁৱৰ ৰজাদেউ ঈশ্বৰ চুকাফাৰ নাতি চুতেওফাৰ পুত্ৰ চুবিনফা কোঁৱৰ। ধুমধামেৰে চুতেওফা ৰজাদেৱে ডেকাদেউৰ জীক ৰাজকুঁৱৰী কৰি আনিলে। তাৰ কিছুদিনৰ পাছত হঠাৎ চুতেওফা ৰজাদেউৰ মৃত্যু হ'ল।
তেখেতৰ মৃত্যুৰ পিছত পুতেক চুবিনফা ৰজাদেউ হ'ল আৰু ডেকাদেউৰ জী হ'ল পাটমাদৈ। ইতিমধ্যে ডেকাদেউৰ পত্নীৰ মৃত্যু হ'ল। পত্নীৰ মৃত্যুৰ শোক পাতলিবলৈ নপাওঁতেই ডেকাদেউৰ মৰমৰ জীয়ে বঙহদেউ চুবিনফা ৰজাদেউক হেৰুৱালে। চুবিনফা ৰজাদেউৰ মৃত্যুৰ পিছত ডেকাদেউৰ জী নাতি চুকাংফা ৰাজপাটত বহিল। ডেকাদেউৰ চকুৰ আগতে ৰজাদেউ চুকাফাৰ আৰু তেওঁৰ 2 পুৰুষ উজাৰ হ'ল। আহোম ৰাজ্যৰ চতুৰ্থজন ৰজাদেউ চুকাংফা ডেকাদেউৰ জী নাতি। ৰজাদেউ চুকাংফাৰ বৈবাহিক সুখৰ প্ৰতি লক্ষ্য ৰাখি তৃতীয় বিবাহৰ কথা উত্থাপন কৰা কথা ডেকাদেউৱে মনতে ভাবিলে। ইতিমধ্যে চোৰাংচোৱাই আহি জনালেহি যে কছাৰীসকল আহোম ৰজাৰ ওপৰত বিতুষ্ট হৈ কমতেশ্বৰৰ লগ লাগি আহোম ৰজাক এশেকনি দিয়াৰ পাং পাতিছে। আহোম ৰাজ্যত বৰমেল বহিল। বৰমেলৰ সামৰণিৰ সিদ্ধান্ত লোৱা হ'ল যে আহোম ৰাজ্যক আক্ৰমণ কৰিবলৈ দিয়া নহ'ব, বৰং এনে শত্ৰুক বশ কৰিবলৈ প্ৰথমে আহোম সেনাই কমতা ৰাজ্য আক্ৰমণ কৰিব আৰু তাৰ পিছত থাকিব কছাৰী। আহোম ৰাজ্যক জোকাই লোৱাৰ প্ৰত্যুত্তৰ দিবই লাগিব। তাৰ বাবে অনতিপলমে যুঁজৰ বাবে ৰাজ্য প্ৰস্তুত হোৱাৰ সিদ্ধান্ত লোৱাৰ পিছত বৰমেল ভংগ হ'ল। কমতাপুৰৰ ৰাজগৃহৰ ব্যস্ততাৰে চলন ফুৰণ কৰিছে ৰাজমাতা কাত্যায়নী। গুৰুগম্ভীৰ প্ৰকৃতিৰ ৰাজকীয় ব্যক্তিত্ব সম্পন্ন আদহীয়া বয়সৰ কাত্যায়নীক দেখিলেই ভক্তিভাৱ উপজে। কমতাৰ ৰাজ প্ৰতাপধ্বজৰ 2 সন্তান, কন্যা সন্তান ৰাজনী আৰু পুত্ৰ দুৰ্লভ নাৰায়ণ। এই 2 সন্তানক শিকাই বুজাই গুণীজ্ঞানী কৰি তুলিবলৈ ৰাজন প্ৰতাপধ্বজে সুবিখ্যাত পণ্ডিত নীলাম্বৰাচাৰ্যক দায়িত্ব অৰ্পণ কৰিলে। এইগৰাকী পণ্ডিতে ৰাজনক কৈছিল, ৰাজনীৰ দৰে বুজন গুণী জ্ঞানী মেধা গুণ সম্পন্ন কন্যা মোৰ জীৱনত আন কাকো পোৱা নাই। ৰাজন, আপুনি ধন্য যে ৰাজনী আপোনাৰ কন্যা। ভাদ মাহৰ শেষৰ ফালে পুৱা ভাগত আহোম ৰজা চুকাংফাই সদল বলে শিলদল ভাঙি কমতা সোমালেহি। 2 পক্ষৰ তুমুল ৰণ লাগিল। 2 পক্ষৰ মৃতসেনাৰে ৰণথলী ভৰি পৰিল। উপায়হীন হৈ পৰা কমতেশ্বৰে মন্ত্ৰী সেনাপতিৰ সৈতে আলোচনাত বহিলে আৰু আহোম ৰজাক যেনে তেনে লগ কৰাৰ সিদ্ধান্ত ল'লে। কন্যা ৰাজনীৰ বিবাহ প্ৰস্তাৱ আহোম ৰজা চুকাংফাৰ আগত দাঙি ধৰিবলৈও মহামন্ত্ৰীয়ে কমতেশ্বৰক অনুৰোধ কৰিলে। সন্ধি আৰু কমতাৰ ৰাজকন্যাৰ বিবাহৰ প্ৰস্তাৱ লৈ বন্ধুত্ব আৰু শান্তিৰ নিচা নৰুৱাই মন্ত্ৰী পৰিষদ আৰু কমতেশ্বৰ নিজেই আহোম ৰজাৰ শিবিৰলৈ গতি কৰিলে। কমতেশ্বৰ প্ৰতাপধ্বজৰ লগতে সমূহ মন্ত্ৰী পৰিষদক সসন্মানেৰে শিবিৰলৈ আদৰি আনিলে। 2 পক্ষৰ আলোচনাত ভুল বুজাবুজি দূৰ হ'ল। কমতা আৰু কছাৰী ৰাজ্য মিলি যে তুৰ্কীয়ে আক্ৰমণৰ বিৰুদ্ধে ৰণসজ্জা প্ৰস্তুত কৰিছিল, সেই আয়োজন আহোম ৰাজ্য আক্ৰমণৰ বাবে যে নাছিল, কথাষাৰ স্পষ্টকৈ ওলাই পৰিল। 2 পক্ষৰ বন্ধুত্ব এনাজৰীয়ে বান্ধ খালে। কমতেশ্বৰৰ কন্যা ৰাজনী কুঁৱৰীক ৰজাদেউ চুকাংফাই নিজৰ ধৰ্মপত্নীৰ ৰূপত গ্ৰহণ কৰিলে। মিত্ৰতা আৰু কৃতজ্ঞতাৰ চিনস্বৰূপে হাতীমলাৰ উত্তৰ পাৰৰ একাংশ অঞ্চলৰ উপৰি দক্ষিণপৰীয়া 3খন গাঁও কমতেশ্বৰে ৰজাদেউ চুকাংফাক উপহাৰ দিলে। ৰাজকাৰেঙত উখল মাখল লাগিল। ৰজাদেউ সুকলমে যুঁজৰ পৰা ঘূৰিছে, লগতে ৰাজ্যলৈ নতুন কুঁৱৰীও আনিছে। বৰকাঁহ ঢোল বজাই ৰজাদেউক কাৰেঙলৈ আদৰি আনিলে আৰু বিবাহ উপলক্ষে দেওধাই মহনে মন্ত্ৰপাঠ কৰি চকলং পথাৰে ৰাজনী কুঁৱৰীৰ ৰজাদেউৰে বিবাহ পাতিলে। দুয়োৰে সকলোৰে আশীৰ্বাদ ল'লে। বয়সৰ অধিক তাৰতম্য থাকিলেও ৰজাদেউ আৰু ৰাজনী কুঁৱৰীৰ সম্বন্ধ আছিল অকৃত্ৰিম। ৰাজনী কুঁৱৰীৰ বাবে ৰজাদেউৱেই আছিল জীৱনৰ সৰ্বোচ্চ। ৰাজনী কুঁৱৰীৰ বিবাহৰ সময়ত ৰজাদেউৰ প্ৰথমা কুঁৱৰীৰ পুত্ৰদ্বয় সফল ডেকা আছিল। বৰকুঁৱৰীৰ মৃত্যুৰ বহুদিন পাছত দ্বিতীয় কুঁৱৰীৰ গৰ্ভত তৃতীয় সন্তানে খোপনি লৈছিল। সেই সময়তেই তৃতীয় কুঁৱৰীৰ ৰাজনীক বিবাহসূত্ৰে কাৰেঙত ভৰাইছিলহি। দ্বিতীয় কুঁৱৰীয়ে কাণেৰেও নুশুনে আৰু মাতো যে মাতিব নোৱাৰে, কথাষাৰ আই কুঁৱৰীয়ে ৰাজনী কুঁৱৰীক কৈছিল। কিছুদিনৰ পিছত দ্বিতীয় কুঁৱৰীয়ে তাওখামতিক জন্ম দিছিল। তাওখামতিৰ যতন লোৱাত দ্বিতীয় কুঁৱৰীক ৰাজনী কুঁৱৰীয়ে সহায় কৰিছিল। ৰাজনী কুঁৱৰীয়েও চাওপোলাইক জন্ম দিলে। ৰাজনী কুঁৱৰীৰ আঁচলৰ তলতে তাওখামতি আৰু চাওপোলাই ডাঙৰ হৈছিল। মাতৃহীন 2 বৰপুত্ৰকো ৰাজনী কুঁৱৰীয়ে মৰমেৰে আঁকোৱালি লৈছিল। ৰজাদেউৰ সম্পূৰ্ণ ভৰসা হৈ পৰিছিল ৰাজনী কুঁৱৰী।
নিজৰ সংসাৰকে আদি কৰি ৰাজ্যৰ সকলো কথা ৰজাদেৱে ৰাজনী কুঁৱৰীৰ সৈতে আলোচনা কৰিছিলে। তাও খামতি আৰু চাও পোলাই দুয়ো কিশোৰ অৱস্থা পালেহি। ৰজাদেউৰ বৰপুত্ৰ দুয়োৱে বিয়া কৰাই ৰাজ্যৰ কিছু দায়িত্বভাৰ লৈ কাৰেঙৰ আঁতৰত আছিলগৈ। আই কুঁৱৰীয়ে কাৰেঙৰ সকলো দায়িত্বভাৰ ৰাজনী কুঁৱৰীক অৰ্পণ কৰিছিল। এদিন পুৱাতে আই কুঁৱৰীয়ে মেলানি মাগিলে। চুকাংফা ৰজাদেউ লাহে লাহে বয়সীয়া হ'লেই। ৰাজ্যভাৰ কাক দিব সেই বিষয়ে আলোচনা হ'ল। সকলোৱে ৰাজনী কুঁৱৰীৰ পুত্ৰ চাও পোলাইক ৰজা হোৱাৰ কথা ক'লে। কিন্তু ৰাজনী কুঁৱৰীয়ে বৰপুত্ৰ থাকোঁতে সৰুটো ৰজা হোৱাৰ বিৰোধিতা কৰিলে। চাও পোলাই কথাটো গম পাই বিদ্ৰোহী হৈ পৰিল। ৰাজনী কুঁৱৰীৰ লগত কথা বতৰা পতা বন্ধ কৰি দিছিল। এদিন সন্ধ্যা চুকাংফা ৰজাদেৱে শেষ নিশ্বাস পেলালে। ৰাজনী কুঁৱৰী অকলশৰীয়া হৈ পৰিল। ডা ডাঙৰীয়া মিলি চুখ্ৰাং অৰ্থাৎ ৰজাদেউৰ বৰপুত্ৰক আনি ৰজা পাতিলেহি। টুকুৰি বছৰৰ মূৰত আহোম ৰাজ্যৰ ৰজা সলনি হৈছে। ৰজাদেউৰ বৰপুত্ৰই ৰাজপাটত বহিছে। ইফালে ৰাজনী কুঁৱৰীৰ পুত্ৰ চাও পোলাই কাৰেঙৰ পৰা ওলাই গৈছে চিৰদিনলৈ। তাও খামতিও বিবাহৰ উপযুক্ত হোৱাত ধুমধামেৰে বিবাহ পাতি দিলে। ঢোলে ডগৰেৰে জাকজমককৈ কৰি আহি কাৰেং সোমালেহি। ইফালে চাও পোলাই চুক্ৰাংফা ৰজাদেউৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাইছিল। এই কথা ৰাজনী আই কুঁৱৰীদেউৰ মুখে চুকাংফা ৰজাদেৱে জানিছিল আৰু পৰিণামস্বৰূপে চাও পোলাইক ৰাজ্যৰ পৰা নিৰ্বাসন দিয়াৰ আদেশ দিছিল। ৰাজনী আই কুঁৱৰীয়ে সদায় সত্যৰ ফালেহে মাত মাতিছিল। চাৰিঙৰ শাসনভাৰ ল'বলৈ ৰজাদেৱে তাও খামতিক বাচিলে। কাৰেং এৰি তাও খামতি চাৰিং পালেগৈ। চাওবিন বুঢ়াগোহাঁই ডাঙৰীয়া মৃত্যুৰ আগে আগে ৰাজনী কুঁৱৰীক কৈছিল, কুঁৱৰী দেউতা, আপুনি মহান। আপুনি থকালৈকে এই ৰাজবংশৰ বেলি ডুব নাযায়। মোৰ যাবৰ হ'ল। যোৱাৰ আগেৰে আপোনাক ধন্যবাদ জনালোঁ এই চুকাফা ৰজাদেউৰ বংশক সুপথে নিয়াৰ বাবে। অতদিন আমি চলালোঁ, আমাৰ পিছত আপুনিয়েই ভৰসা। এদিন কমতেশ্বৰ দুৰ্লনাৰায়ণক লৈ চাও পোলাই আহোম ৰাজ্য আক্ৰমণলৈ অহা বতৰে ৰাজ্যৰ ভেটি কঁপাই তুলিলে। পিতৃ প্ৰতাপধ্বজৰ মৃত্যুৰ পিছত পুত্ৰ দুৰ্লনাৰায়ণ কমতেশ্বৰ হৈছিল। কমতেশ্বৰ অহা শুনি ৰাজনী আই কুঁৱৰী ভাগি পৰিল। কিন্তু তেওঁ ক্ষান্ত নাথাকি কমতেশ্বৰ দুৰ্লনাৰায়ণ অৰ্থাৎ মৰমৰ ভাতৃক লগ কৰিবলৈ ৰাতিয়ে ওলাই গ'ল। কমতেশ্বৰক লগ ধৰি সকলো কথা খোলাখুলি কোৱাত কমতেশ্বৰৰ ভুল ভাগিল আৰু নিজ ৰাজ্যলৈ ঘূৰি গ'ল। অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ৰাজনী আই কুঁৱৰী। কিছুদিনৰ পাছত কমতাৰ ৰাজদূতে কঢ়িয়াই আনিলে কমতেশ্বৰ দুৰ্লনাৰায়ণৰ মৃত্যু আৰু পুত্ৰ ইন্দ্ৰনাৰায়ণ কমতেশ্বৰ হৈ কমতাৰ ৰাজপাটত বহাৰ বাতৰি। ভাতৃৰ অকাল মৃত্যুৱে ৰাজনী আই কুঁৱৰীদেউক বহুদিনলৈ শোকস্তব্ধ কৰি পেলালে। এদিন আই কুঁৱৰীদেউৰ জীৱনলৈ পুনৰ ধুমুহা নমাই আনিলে বৰপুত্ৰ ৰজাদেউ চুকাংফাৰ মৃত্যুৱে। লাহঞ্জী গাঁৱৰ পৰা চুটুফক অনাই বৰগোহাঁই বুঢ়াগোহাঁই ডাঙৰীয়াই ৰজা পাতিলেহি। চুটুফ আহি কাৰেং সোমোৱাত আই কুঁৱৰীদেৱে অলপ সকাহ পালে। চুটুফাৰ ৰজাদেউৰ দিনত চুতীয়া ৰাজ্যৰ সৈতে সঘনাই সংঘৰ্ষ হৈছিল। এবাৰ চুতীয়া ৰজাই মিত্ৰতাৰ প্ৰস্তাৱ দি চুটুফা ৰজাদেউক সন্ধিৰ বাবে চপাগুৰিলৈ মাতি পঠালে আৰু নিৰস্ত্ৰ ৰজাদেউক চলেৰে হত্যা কৰিলে আৰু তাৰ পাছত তাও খামতিক আনি ৰাজপাটত বহুৱালেহি। পিছে সকলোৰে চিন্তা হ'ল ইয়াৰ পিছত কোন ৰজা হ'ব, কাৰণ তাও আছিল নিঃসন্তান। সেয়েহে তাওৰ দ্বিতীয় বিবাহৰ বিষয়ে সকলোৱে চিন্তা কৰিলে। কিন্তু তাওৰ পত্নী বৰকুঁৱৰীয়ে কথাষাৰ মানি ল'ব নোৱাৰিলে আৰু কাৰেং এৰি ৰাজগড় পালেগৈ। ধুমধামেৰে বিবাহ সম্পন্ন হ'ল। আই কুঁৱৰী দেউতাই সেন্দুৰ পিন্ধাই নকুঁৱৰীক কাৰেং সোমোৱালেহি। যথাসময়ত নকুঁৱৰীৰ সন্তান সম্ভৱা হ'ল। সেই সময়ত বৰকুঁৱৰী আহি ওলালহি। বহুত বুদ্ধি কৰি ৰাজনী আই কুঁৱৰীক তেওঁৰ ভতিজা বোৱাৰীয়েক অৰ্থাৎ কমতেশ্বৰ ইন্দ্ৰনাৰায়ণৰ পত্নীক লগ কৰিবলৈ পঠালে। সেই সময়ত কমতেশ্বৰ ইন্দ্ৰনাৰায়ণক হত্যা কৰি কমতাৰ সিংহাসন দখল কৰিছিল ৰজা আৰিমত্তই। লগে লগে ইন্দ্ৰনাৰায়ণৰ মহৰ্ষি আৰু পুত্ৰক ৰাজগৃহৰ পৰা অপসাৰণ কৰিছিল। ৰাজনী আই কুঁৱৰী বিবাহৰ সময়ত পিতাকে দিয়া বৰিদুৱাৰ অঞ্চলত ভতিজা বোৱাৰী আৰু পুত্ৰক নতুনকৈ গাঁও পাতি দি নিজ ৰাজ্যলৈ ঘূৰি আহিল। ৰাজনী আই কুঁৱৰী নথকাৰ সুযোগ লৈ বৰকুঁৱৰীয়ে ৰজাদেউ তাওক বন্দী কৰি ৰাখিলে আৰু সন্তান সম্ভৱা সৰুৰাণীক মৃত্যু দিয়া বুলি আদেশ দিলে।
লগতে বৰৰাণী নিজেই ৰাণী হৈ ৰাজপাটত বহিল। বৰকুঁৱৰীৰ পক্ষাৰ্থী শাসনত অতিষ্ঠ হৈছিল ৰাজ্যবাসী। এদিন উত্তেজিত প্ৰজাই কাৰেং সোমাই ৰজাদেউ তাক হত্যা কৰিলে আৰু বৰকুঁৱৰীক সেইদিনেই ৰাজ্য বাহিৰ কৰি দিলে। ৰাজ্যৰ বৰকুঁৱৰী নথকাত বুঢ়াগোহাঁই ডাঙৰীয়াই ৰাজনী আইকুঁৱৰীক ক'লে যে সৰু কুঁৱৰী প্ৰাণে মৰা নাই, ক'ৰবাত সৰু কুঁৱৰী জীয়াই আছে। তেতিয়া ডাঙৰীয়াসহ সকলোৱে বিচাৰ কোচাৰ কৰি হাবুঙত সৰু কুঁৱৰীৰ মান পালে। কিন্তু সেই সময়ত সৰু কুঁৱৰী জীয়াই থকা নাছিল। তেওঁ এঘৰ বামুণৰ ঘৰত চুহানক জন্ম দি প্ৰাণত্যাগ কৰিলে। ডাঙৰীয়াই চুহানক আনি ৰাজসিংহাসনত বহুৱালে। চুহান হৈ পৰি ৰজাদেউ চুডাংফা। ৰঙীন সাতখলপীয়া আহোম ৰজাৰ সিংহাসনে বহু দিনৰ মূৰত প্ৰাণ পাই উঠিল। সিংহাসনৰ শীৰ্ষতম খলপত পিঠিয়াপিঠিকৈ থকা সোণৰূপেৰে সালংকৃত কেইবাটাও সিংহৰ পিঠিত পৰিবেষ্টিত আসনত চিকমিকিয়া তলচা, তাৰে ওপৰত গুমচেং কাপোৰৰ ঢাকনি খুওৱা চাৰিচুকীয়া তুলি, সিংহাসনৰ ওপৰফালে ক্ৰমান্বয়ে বহল হৈ যোৱা পদুম ফুল, মৌৰা চৰাই, কলকি বচা কিং খাপৰ বগা হালধীয়া আৰু কাম চৰাইৰ পাখি বৰণীয়া সাতোখন চন্দ্ৰতাপ, সিংহাসনৰ চাৰিওকাষৰ চাৰিটা খুঁটাৰ মুঠচত চাৰিটা সোণৰ কলচী। চুডাংফা ৰজাদেৱে নিয়াৰিকৈ চলাইছে ৰাজ্য। সকলো প্ৰজাই সুখেৰে দিন কটাইছে। ৰজাদেৱে নতুন পদ্ধতিৰে বহুত হাতী ধৰিল। সকলোৱে বহুত আনন্দিত আৰু ৰাজ্যত ধুমধামেৰে উৎসৱ পতাৰ কথা উত্থাপন কৰিলে। ডাঙৰীয়াই কথাটো সমৰ্থন কৰিলে আৰু ধুমধামেৰে উৎসৱৰ আয়োজন কৰিলে। ৰাজ্যৰ চুকে কোণে সকলো ঠাইৰ পৰা মানুহ আহিল। এই উৎসৱৰ মাজতে কোনোবাই ৰজাদেউলৈ জাঠি মাৰিছিল। গোটেই হোৱা দোৱা লাগিল। জাঠি ৰজাদেউৰ গাত নালাগি লিগিৰা এটাৰ গাত লাগিল। ৰজাঘৰৰ সেনাপতিয়ে চক্ৰান্তকাৰীক বিচাৰি চলাথ কৰিলে। শেষত দা আৰু চেলেং কাপোৰে চিনাকি দিলে যে চক্ৰান্তকাৰীটো আছিল টিপমিয়া। লগে লগে টিপমিয়া হাতৰ মূৰ কটা গ'ল। তাতে টিপমিয়াৰ মুখীয়াৰ জীয়েক নাংচেং কৰি আহিছিল। দেউতাকৰ মৃত্যুত তাই পাগল হৈ গৈছিল। তাইৰ দেউতাকৰ অবিহনে কোনো নাছিল। টিপমিয়া হত্যাৰ কথাটো ৰজাদেৱে মানি ল'ব পৰা নাছিল। ৰজাদেৱে অপৰাধবোধত ভুগিছিল। ৰজাদেৱে চুডাংফাই নাংচেঙক পাটমাদৈ কৰি ৰাজকেৰেঙতে ৰাখিলে। বিবাহৰ পাছত চুডাংফা ৰজাদেউ ৰাজ্য ভ্ৰমণলৈ ওলাল। সেই ভ্ৰমণতে টিপমিয়ালৈ গৈ ৰাইজৰ মনৰ খবৰ ল'লেগৈ। সেই সুযোগতে টিপমিয়া ৰজা টাইচোলাই ৰজাদেউৰ লগত আহি ৰাজকেৰেং পালেহি। টাইচোলাই অৰ্থাৎ ৰজাদেউক হত্যাৰ চেষ্টা চলোৱা চক্ৰান্তকাৰীটো। সি এইবাৰ নাংচেঙৰ হতুৱা বিহ খুৱাই ৰজাদেউক মৰোৱাৰ চেষ্টাত আছিল। তাকে কৰিব নোৱাৰি নাংচেং কৰিক উঠাই লৈ গ'ল। গোটেই কাৰেং হোৱা দোৱা লাগিল, নাংচেং কৰি নাই। ৰজাদেউ নাংচেঙক বিচাৰি বলিয়া হৈ পৰিল। সকলোৱে ভাবিলে নাংচেং কৰি টিপমিয়া ৰজাৰ সৈতে পলাই গ'ল। ৰাজনী আইকুঁৱৰীদেউ আৰু ৰজাদেৱে কথাষাৰ বিশ্বাস কৰিব পৰা নাছিল। ৰজাদেৱে নাংচেঙক কেতিয়াও পাহৰিব পৰা নাছিল। নাংচেঙক বিচাৰি ৰজাদেউ হৃদয়ে আতুৰ হৈ গৈছিল। ৰজাদেৱে নাংচেঙৰ সৈতে জীৱন কটাবলৈ সজোৱা কোঠাটোত ডাং লগাই দিছিল। নিজেও বেলেগ এটা কোঠাত থাকিছিল। কমতেশ্বৰ গজাংকৰ কন্যাক ৰজাদেউৰ অনিচ্ছা সত্ত্বেও গোহাঁইদেউৰ কথা পেলাব নোৱাৰি বিবাহ কৰিলে। নকুঁৱৰীৰ ভাজনীৰ গৰ্ভত দুটা সন্তানৰ জন্ম হৈছিল। তথাপি কোনো মুহূৰ্ততে ৰজাদেৱে নাংচেং কুঁৱৰীক পাহৰিব পৰা নাছিল। আহিন মাহৰ ফৰকাল ৰাতিপুৱা এটিত ৰাজনী আইকুঁৱৰী দেউতাই এই সংসাৰৰ পৰা বিদায় লৈছিল। লগে লগে এটা দীঘলীয়া অধ্যায়ৰ অন্ত পৰিছিল। দৈকাওৰঙৰ সিপাৰে থকা নৰা ৰাজ্যৰ লগত আলোচনা কৰিবৰ বাবে ৰজাদেউ চুডাংফাৰ দল আগবাঢ়িছিল। শেষত পাহাৰৰ মাজৰ সমতলৰ এটি হ্ৰদৰ পাৰত ৰজাদেউৰ দলে শিবিৰ পাতিলে। তাৰ পৰাই দুজন কটকীক নৰা ৰজাৰ ওচৰলৈ পঠালে। কটকীৰ পৰা বতৰা পাই নৰা ৰজাই আহোম ৰজাক লগ কৰিবলৈ দৈকাওৰঙৰ হ্ৰদৰ পাৰলৈ আহিল। দুয়ো ৰজাৰ কথা বতৰাত ভুল বুজাবুজি অন্ত পৰিল। শেষত সেই হ্ৰদটিৰ দুয়োখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ হ'ল। হ্ৰদটিৰ নাম থলে নংয়াং। নংয়াং মানে সীমা ইয়াতে আছে। দুই দেশৰ সীমা নিৰ্ধাৰণৰ নামত দুয়োপক্ষই পাহাৰৰ ওপৰতেই কুকুৰা কাটি শপত খালে। তেতিয়াৰ পৰাই দৈকাওৰঙগুচি পৰ্বতলানিৰ নাম হ'ল পাটকাই। তাৰ পিছত নৰা ৰজাই আহোম ৰজাক নিজৰ ৰাজ্যলৈ আমন্ত্ৰণ জনালে। আহোম ৰজাৰ
চুডাংফাই মুকলি মনেৰে নৰাৰাজ্যলৈ গৈ থকাৰ বাটত তাওচলাই নামৰ ষড়যন্ত্ৰকাৰীটোৱে ৰজাদেউলৈ জাঠি মাৰি পঠালে। ৰজাদেউ আঘাতপ্ৰাপ্ত হ'ল আৰু শিবিৰলৈ ঘূৰি আহিল। শিবিৰত ৰজাদেউৰ চিকিৎসা চলি থকাৰ সময়তে নাংচেং কৰি আহি ওলালহি। ৰজাদেউৰ বুকুত পৰি ৰজাদেউ মৰমৰ কৰি নাংচেঙে তেওঁৰ জীৱনত ঘটা সকলো কথা খোলাখুলিকৈ ক'লে। নাংচেঙে ৰজাদেউৰ পুত্ৰক আনিবলৈ বুলি লৰ ধৰিলে। আহি পাই দেখে যে টাইচোলায়ে ৰজাদেউৰ বুকুত এপাত অস্ত্ৰ ভৰাবলৈ উদ্যত হৈ আছে। তেনেতে নাংচেঙে ৰজাদেউৰ হেংদাংখন টাইচোলাৰ পিঠিত ভৰাই দিলে আৰু জাপ মাৰি গৈ ৰজাদেউৰ বুকুত পৰি দিলেগৈ। টাইচোলায়ে সেই মুহূৰ্ততে সৰু অস্ত্ৰ এপাত মাৰি নাংচেঙক হত্যা কৰিলে। ৰজাদেউ মৰমৰ কৰি নাংচেং আৰু নাই। ৰজাদেৱে নাংচেঙক পায়ো হেৰুৱালে। অলপ দিনৰ পিছত নিজৰ পুত্ৰ চুক বুকুত লৈ ভগ্ন দেহ আৰু ভগ্ন হৃদয়েৰে পাটকাই পাৰ হৈ ৰজাদেউ স্বদেশলৈ উভতি আহিল। দুৰ্ঘটনাৰ পাছৰ পৰা ৰজাদেউৰ শৰীৰ মন সকলো ঘূণীয়া হৈ পৰিল। বিচ্ছেদৰ শোকেৰে ভৰা নাংচেংকুৰিৰ স্মৃতি পুনৰ বেছি যন্ত্ৰণাদায়ক আৰু অসহ্যকৰ হৈ পৰিল ৰজাদেউৰ জীৱনত। টাইচোলায়ে দি যোৱা ঘাঁ মনৰ ঘাৰ দৰে দেহৰ ঘাইও ৰজাদেউৰ জীয়াটো ভোগালে। মাথোন একুৰি 5 বছৰ বয়সতে মৰমৰ দেশ এৰি গুচি গ'ল ৰজাদেউ চুডাংফা। দেশলৈ এৰি গ'ল 3টি পুত্ৰ। 3টি পুত্ৰক ৰজাদেউৰ আদৰ্শৰে গঢ়িবলৈ কাৰেঙত ৰৈ গ'ল ভাজনি কৰি। পাটকাই ইপাৰৰ ৰজাদেউৰ দেশখনি আজিও আছে বাৰেৰহণীয়া অসম হৈ। সেই দিনটো পাটকাই ইপাৰৰ ৰজাদেউৰ দেশখনি আজিও আছে বাৰেৰহণীয়া অসম হৈ। সেই দিনবোৰ অতীতৰ বুকুত হেৰাই গ'লেও ৰৈ গ'ল আমাৰ মাজত কিছু অনুভৱ, কিছু উপলব্ধি। নমস্কাৰ।